धेमाजि जिल्ला सिंनि सिलापथारनि दिमौआव मोनसे गिख्रंथाव जाब्रबथाय जायो। मुरखं सेलेकनिफ्राय डेकारगाव फारसे फैबाय थानाय गंसे ट्रेना सिलापथारनि दिमौ सान्तिपुराव AR-01F 3744 नम्बरनि गंसे I-10 गारियाव सौग्रावो। बेलासिनि 4 रिंगा 10 मिनिटसो समाव अरुणाचलनि नम्बर I-10 गारिया रेल लामाखौ बारस'नो नाजानाय समावनो रेलगारिया सौग्रावो होनना मिथिना मोन्दों। खमैबो 1.5 किल'मिटार जानथायसिम रेलगारिया I-10 गारिखौ लांफानाय जाथायाव अरुणाचल पासिघाटआव पुलिस साख्रि मावबाय थानाय 55 बोसोर बैसोनि रिगु रिबा मुंनि सासे सुबुङा जायगायावनो जिउ गोमायो आरो गुबुन सासेया गोब्राबै जखम जायो होनना मिथिना मोनो। प्राय माने 1:10 माনত 4:10 माনত मुरखং सेलेকৰ পৰা ডেকাৰগাঁও গৈ থকা ট্ৰেইনখনত মানে মুখামুখিভাৱে I-10 গাড়ী এখন মানে খুন্দিয়াই মানুহ দুজনকৈ আহিছিল। এজন আমাৰ এই অৰুণাচল প্ৰদেশ পুলিচত কৰ্মৰত ৰিগু ৰিবা, তেওঁ বয়স প্ৰায় 55 বছৰমান হ'লহেঁতেন। আৰু লগতে আছিলে নাতিনী এগৰাকী এতিয়ালৈকে মৃত্যু হোৱা নাই, মেডিকেললৈকে নিছে, কি হয় ক'ব নোৱাৰোঁ। আৰু স্পট ডেথ হৈছে মানে আমাৰ ৰিগু ৰিবা, তেওঁ লগে লগে মৃত্যু হৈছে। ইতিমধ্যে গাড়ীৰ পৰা উলিয়াব পৰা নাই, খুব বেয়াকৈ খুন্দিয়াইছে, মানে জখম হৈছে। এনেই প্ৰায় 1 কিলোমিটাৰমান চুচৰাই আনিছে। 1 কিলোমিটাৰ প্ৰায় 1 কিলোমিটাৰ অকণমান কম হ'ব নেকি, ইমানটো দূৰলৈকে চুচৰাই আনিছে। ঘটনাটো তাত উন্মুক্ত মানে অবৈধ ক্ৰচিং আছিলে। তাত মানুহটো ৰেল লালি নোহোৱা দিনৰ পৰাই তাত মানুহ বসবাস কৰি আছে, কিন্তু ক্ৰচিঙৰ ব্যৱস্থা কৰি দিয়া নাই, উন্মুক্তভাৱে আছে। মানে তাতে বহুতবাৰ ৰেলৱে বিভাগক জনালেও ৰেলৱে মাত্ৰ ৰাস্তাহে বন্ধ কৰে, তাত ক্ৰচিং দিয়াৰ ব্যৱস্থা নকৰে। এনেকৈ ক্ৰচিং নিদিলে সদায় এইটো দুৰ্ঘটনাটো ঘটিয়ে থাকিব। ইয়াত ক্ৰচিং দিব লাগে। এইটো যিহেতু নতুনকৈ বহা গাঁও নহয়, এইটো বহুত দিনৰ আগৰ পৰা, ভাৰত স্বাধীন হোৱা আগৰ পৰা তাতে মানুহ আছিলে, তাত অহা যোৱা কৰিয়ে আছিলে। ৰেল আলিখন নোহোৱাৰ দিনৰে পৰা আছে। তেওঁলোকে ক'ত যাব? সেইটো যদি বন্ধ কৰি দিয়ে তেওঁলোক ক'ত যাব? গতিকে ক্ৰচিং দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইকাৰণে এক্সিডেণ্ট হৈছে। ৰেল বিভাগক ক'ব খুজিছোঁ কি ইয়াতে কেইবাবাৰো তেনেকুৱা ধৰণৰ এক্সিডেণ্ট হৈয়ে থাকে। ইয়াত এটা ক্ৰচিং দিব লাগে, যিটো ক্ৰচিঙৰ জৰিয়তে মানুহ অহা যোৱা কৰিব পৰাকৈ ক্ৰচিঙৰ ব্যৱস্থা কৰিব লাগে। নহ'লে এনেকুৱা এক্সিডেণ্টটো চলি থাকিব। মানুহটো ইয়াৰ পৰা বেলেগ জেগাত যাব নোৱাৰে, থাকিবই লাগিব, যিহেতু অহা যোৱা কৰিবই লাগিব। অহা যোৱা কৰিলেতো এক্সিডেণ্টটো হৈয়ে থাকিব। গতিকে ক্ৰচিং দিব লাগে। একমাত্ৰ পথ এইটোৱে হয়। ইয়াত বহুত মানুহ অহা যোৱা হয়, গতিকে একমাত্ৰ পথ, গতিকে ইয়াত ক্ৰচিঙৰ ব্যৱস্থা কৰি দিব লাগে। তাৰ কিবাটো আছে, নামটো আছে ৰিগু ৰিবা, সেইটো আপোনাৰ APPৰ কিবা আছিলে, আপোনাৰ SI আছিলে, সেইটো মৰি যোৱাটো। তাৰপৰা তাৰ লগত একটা আছে তাৰ কিবাটো নাতিটো কাৰ্পুৰবা, সেইটোতো অলপ কিবা আছে শুনি পাইছে বাৰু। সেইটো কিবা 8 নম্বৰ কিবা চাৰিআলিতে, সেইটো কিবা আপোনাৰ পাছিঘাটৰ পৰা কিবা হৈ আছিলে, মানে আহি আছিলে বস্তিলৈকে, 8 নম্বৰ বস্তিলৈকে আহি আছিলে। ট্ৰেইনটো আপোনাৰ কিবা জনাই পৰা কিবা কৰি আছিলে, গুৱাহাটী গাড়ী নেকি, ট্ৰেইন আছিলে নেকি, নাজানো ইমান ভালকৈ তাকতো না। কেইজন আছিলে গাড়ীত? মানে 2জন, চচৰটো আৰু কিবাটো নাতিটো, ছোৱালীজন আছিলে, নাতিটো সৰু ছোৱালী আছিলে, 6 বছৰীয়া মান হ'ব নেকি, এনেকৈ আছিলে। যিজন মৰিছে তাৰ ঘৰ ক'ত? 8 নম্বৰত আছে ছাৰ। অৰুণাচল না, আদি বস্তি, গাঁও বস্তিত আছে। হয় ছাৰ, হৈছে। বাকীটো ইঞ্জৰ আছে, কিবা কৰিছে, শুনাটো শুনিলোঁ, কিন্তু দেখা নাই মইতো না। একটা নাতিজনী লৈ গ'ল ডিব্ৰুগড়লৈকে তাক। 2জন মানুহ আছিলে। সেইজন আছিলে। থেংক ইউ, ইমান খবৰ আছিলে না।